Namaskar. Hello everyone. Welcome back to my channel. মোৰ চেনেলৰ অন্য এটা ভিডিঅ' লৈ মই আছামিজ ব্লগাৰ ডিজিয়ে আপোনালোকক স্বাগতম জনালো। আপোনালোকে হয়তো মোৰ মাতটোৱে শুনি থাকে, কিন্তু আজি ভাবিলো আপোনালোকৰ সন্মুখলৈ আহো। বহুতে সুধি থাকে বা তোমাৰ বিষয়ে জনাবাচোন, তুমি কোন হয়, কি কথা একোৱে নাজানো, খালি ভিডিঅ'সমূহে চাও। আপোনালোকক এটা কথা জনাই থওঁ যে আগতে এইটো মোৰ ব্লগ চেনেলে আছিলে, মই নামটো খোলোৱাই নাই, এনেকৈ আছে আছামিজ ব্লগাৰ ডিজি। কিন্তু হঠাতে মোৰ চেনেললৈ অসমৰ এনেকুৱা কিছুমান দৰ্শক আহি গ'ল যিয়ে কেৱল এণ্টাৰটেইনমেণ্ট অথবা যিবিলাক ভাইৰেল বিষয় তেনেকুৱা ধৰণৰ ভিডিঅ'সমূহে চাই ভাল পায়। তেওঁলোকে ব্লগ ভিডিঅ' চোৱাত বৰ বিশেষ ইণ্টাৰেষ্টেড নহয়, কিন্তু তথাপিতো মই এটা কথা কওঁ যে মোৰ চেনেলত এটলিষ্ট কিছুমান দৰ্শকটো আছিল যোনে ৰেগুলাৰ মোৰ ব্লগবোৰ চাইছিল। গতিকে মই দুইটা কথা ভাবি মাজতে অলপ কনফিউজ হৈ গ'লোঁ। ব্লগো দিছিলোঁ আৰু মাজে মাজে এণ্টাৰটেইনমেণ্ট ভিডিঅ'বিলাকো দি আছিলোঁ। তেনেকুৱা কৰাত একচুৱেলি কি হ'ল, দৰ্শকসকলৰ বহুত অসুবিধা হয়। যিসকলে এণ্টাৰটেইনমেণ্টৰ ভিডিঅ' চাম বুলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে, মই তেওঁলোকক নিৰাশ কৰাৰ নিচিনা হয়। আৰু যিসকলে ব্লগ চাম বুলি ভাবে তেওঁলোকেও বহুত দুখ পালে যে মই ব্লগ নিদিয়াই হৈ গ'লোঁ। গতিকে মই ভাবিলোঁ এই দুইটা প্ৰব্লেমৰ এটাই সলিউশ্যন আছে। এটাটো হ'ল মই নিজে কনফিউজ হৈ গৈছোঁ কি ভিডিঅ' দিওঁ, আৰু এটা হ'ল আপোনালোকৰ যিখিনি কনফিউজন হয় এবাৰ ব্লগ এবাৰ এণ্টাৰটেইনমেণ্ট, সেই দুইটা প্ৰব্লেমৰ মই এটাই সলিউশ্যন বিচাৰি পাইছোঁ যে এতিয়াৰ পৰা মই ব্লগ আৰু এণ্টাৰটেইনমেণ্ট দুইটা বেলেগ বেলেগ কৰি দিম। কাৰণ মই বহুতো আগতে ব্লগ ভিডিঅ' বা ৰেচিপি তেনেকুৱা ধৰণৰ শ্বেয়াৰ কৰিছিলোঁ। মোৰো মন যায় তেনেকুৱা ভিডিঅ'সমূহ আকৌ দিবলৈ, কিন্তু এতিয়াৰ পৰা এই চেনেলটোত আৰু নিদিওঁ। গতিকে আজিৰ এই ভিডিঅ'টোৰ তলতে মই পিন কৰি দিম মোৰ নতুন চেনেলৰ লিংকটো। যদি আপোনালোকে ব্লগ চোৱাত ইণ্টাৰেষ্টেড হয় বা মোৰ এই এণ্টাৰটেইনমেণ্ট চেনেলটোৰ লগতে মোৰ পাৰ্চনেল লাইফৰ লগতো আপোনালোক জড়িত হৈ থাকিব বিচাৰে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু তাত মই অলৰেডি এটা ভিডিঅ' দিছোঁ, আপোনালোকে চাব আৰু কেনেকুৱা পাই জনাব। ঠিক আছে, তেতিয়াহ'লে আজিলৈ আহিছোঁ, আকৌ লগ পাম। ধন্যবাদ।